হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা সময় খিৰিকী খুলিছোঁ, তাৰপৰা মই শুই উঠিলোঁ। এতিয়া এনেই আৰু সকলোকে গুড মৰ্ণিং। তাৰপৰা মই এতিয়া বিচনা পাৰিব লৈছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ একেবাৰে কম লাইক কমেণ্ট কৰিছে, কম ভিউজ আহিছে। অলপ মৰম দিব সকলোৱে। মই এতিয়া বিচনা পাৰিছোঁ। এতিয়া মই বিচনা পাৰি আছোঁ। আৰু প্লিজ সকলোৱে মৰম দিব। একেবাৰে মোৰ সকলোৱে কম ভিডিঅ' চাইছে, কম মৰম দিছে। প্লিজ আগৰ নিচিনা মৰম দিব। ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু মই। এতিয়া বিচনা পাৰিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈ। আমি বিচনা পাৰি হৈ গ'ল। তাৰপৰা এতিয়া মই ৰুমটো সাৰিছোঁ। সকলোৱে মৰম দিব, আগৰ নিচিনা ছাপোৰ্ট কৰিব। মই এতিয়া ঘৰ চৰ হৈ গ'ল। তাৰপৰা গা ধুই আহি তাৰপৰা আপোনাক লগ পাই আছোঁ আকৌ। মই এতিয়া গা চা ধুই আহিলোঁ। গা চা ধুই আহি কি কৰিব, স্বাগতম ভিডিঅ'টো একেবাৰে শেষলৈ। তাৰপৰা ৰাতিপুৱা ব্ৰেকফাষ্ট, মুড়ি গাখীৰ তেনেকৈ চাহ। তাৰপৰা বাহিৰত খুব বৰষুণ দিছে। তাৰপৰা দুপৰীয়াৰ কাৰণে ঢেকীয়া আলু ভাজি, তাৰপৰা ভাজি পাতিছে, দাইল পাতিলে। তাৰপৰা আমি ডিমৌলৈ আহিছিলোঁ কাম এটাত। এতিয়া গৈ আছোঁ ডিমৌলৈ। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই বাই।